নমস্কাৰ জনাইছোঁ সকলোকে আৰু মই আজি এই ভিডিঅ'টো এটা গেছ চিলিণ্ডাৰৰ বিষয়ে আপোনালোকৰ মাজত কিছু কথা অৱগত কৰিম। গেছ চিলিণ্ডাৰ আজিকালিৰ প্ৰায় ঘৰত বুলি নহয় সকলোৰে ঘৰতেই আজি গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে আৰু ইয়াৰ কিছুমান নিয়ম আছে যে আমি কেনেকৈ গেছ চিলিণ্ডাৰ ৰাখিব নালাগে বা কেনেকৈ থ'লে আমাৰ একো ক্ষতি নহয় তাৰ বিষয়ে আমি কেইটামান কথা আজি অৱগত কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে চাই ল'ব চিলিণ্ডাৰত যে এই তিনিডাল ষ্টিক থাকে তাৰে এডাল ষ্টিকত লিখা থাকে এনেকৈ A26 থাকিব বা যিকোনো কিবা থাকিব এটা, আৰু ইফালে চাই ল'ব D28 আছে। আৰু এইটো হয়তো বহুতে জানে A26 মানে কি হয় বা D28 মানে কি হয়। যিসকলেতো জানে সেইসকলে ভাল কথা, আৰু যিসকলে নাজানে সেইসকলে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। A26 হৈছে ইয়াৰ মানে কাৰণ হ'ল যে 12টা মাহ, যেনে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এনেকৈ ডিচেম্বৰলৈকে দিয়া থাকে। এতে আমাক 3টা মাহ দিছে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। তাৰমানে মাৰ্চৰ 2026লৈকে এই চিলিণ্ডাৰটো এক্সপায়াৰ ডেট মানে চলি থাকিব। আৰু এইফালে দিয়া আছে D28, সেইমতে 3টা মাহ লাষ্টৰ মানে শেষৰ 3টা মাহ এনেকৈ D28 2028লৈকে এই চিলিণ্ডাৰটো মানে ব্যৱহাৰ কৰিব পাৰিব। এইটো চাই ল'ব আপোনালোকে। আৰু নেক্সট কথাটো হ'ল আমি ৰেগুলেটাৰটো প্ৰথমে এইটো বহুতে অন কৰি থৈ দিয়ে, যেতিয়া ব্যৱহাৰ নকৰে এইটো অফ কৰি থ'ব। আৰু পাইপডাল চাই থাকিব, পাইপডালো ইমান বছৰ ব্যৱহাৰ নকৰিব, কমচে কম 5-6 বছৰ এডাল পাইপ ব্যৱহাৰ কৰিব। আৰু চিলিণ্ডাৰটো এইটো ষ্টপ দেখা পাইছে আৰু চিলিণ্ডাৰটো তলত আছে। চিলিণ্ডাৰটো কেতিয়াও মানে চুলা বা ষ্টভৰ সমানত নাৰাখিব, চিলিণ্ডাৰটো সদায় 6 ইঞ্চি তলত ৰাখিব। আৰু ষ্টভটো বা চিলিণ্ডাৰ যিটো খিৰিকী না, খিৰিকী থাকে কিছুমানৰ পাকঘৰত, খিৰিকীৰ কাষত এইটো ব্যৱহাৰ নকৰিব। তাৰপিছত এই গেছৰ ওচৰত না ইলেক্ট্ৰিচিটিৰ যিটো ছুইচ থাকে, কিছুমানৰ ছুইচ থাকে, লাইটৰ ছুইচ থাকে, সেই ছুইচটো অলপ আঁতৰাই দিব। চিলিণ্ডাৰটো আৰু কেতিয়াও এনেকৈ বগৰাই নাৰাখিব, মানে থিয়কৈ ৰাখিব সদায় চিলিণ্ডাৰ। আপোনালোকে যদি কেতিয়াবা আলহীৰ ঘৰত যায় বা 4 দিন 5 দিন ৰাতি থকাকৈ আলহীৰ ঘৰত যায়, তেতিয়া আপোনালোকে গেছটো এনেকৈ অফ কৰি যাব, নিশ্চয় এনেকৈ অফ কৰি থৈ আলহীৰ ঘৰত যাব। কিন্তু এইটো নকৰিব। আলহীৰ ঘৰত গ'লে এই ৰেগুলেটাৰটো সদায় খুলি কেনে চেফটি পিন এটা থাকে, চেফটি পিনটো লগাই দিব। চেফটি পিনটো লগাই থ'লে কোনো ধৰণৰ লিক হ'লেও চিলিণ্ডাৰটো একো ক্ষতি কৰিব নোৱাৰে। মই যিখিনি কথা জানো বা সেইখিনি আপোনালোকৰ মাজত ক'লো কথাটো। আৰু মই ইমানখিনিও নাজানো যে কি কৰিব লাগে। বাকী আপোনালোকে কিবা যদি জানিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মই কেইবাবছৰ ধৰি গেছ চিলিণ্ডাৰ এজেঞ্চি এটাৰ লগত জড়িত হৈ আছোঁ, সেইকাৰণে মই কেইটামান কথা আপোনালোকক ক'লোঁ আজি। তো ভিডিঅ'টো ইমানেই। ভাল লাগিছে যদি লাইক এটা কৰি দিব। ধন্যবাদ।